মই আহি বৰ্তমান আহি পাইছোঁ পঞ্চৰত্ন বুলি এখন পুৰণা ঠাই, য'ত অতীতত শিৱ মন্দিৰৰে ভৰপূৰ এখন ঠাই। তো গতিকে ইয়াত এজন আমি পুৰোহিতক লগ পালোঁ। তো পুৰোহিতৰ পৰা আমি এই ক্ষেত্ৰত কিছু কথা জানিম আৰু ৰাইজক জনাই দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। তো ঠিক আছে, আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি এই শিৱ মন্দিৰ, এই ভগ্নাৱশেষ শিৱ মন্দিৰ সম্পৰ্কে আপুনি বিশদভাৱে আমাৰ কি কয় ইউটিউব চেনেলত আপুনি কিবা ক'ব নেকি, বা আমাক ৰাইজক জনাব নেকি কিবা? মই নমস্কাৰ, আপোনালোকৰ ইউটিউব চেনেলক মই নমস্কাৰ জনাইছোঁ। মই ইয়াৰ বিষয়ে মই বিশেষকৈ সিমান এটা নাজানো যদিও মই যিখিনি জানো, মোৰ যিখিনি অভিজ্ঞতাৰে মই আপোনালোকক ক'ব বিচাৰোঁ। এইটো আপোনাৰ ৰজাসকলৰ, তেওঁলোকৰ যেতিয়া আপোনাৰ আমাৰ গোৱালপাৰাখন কোনোবা এজন ৰজা, মই নাম নাজানো, তেওঁলোকে যেতিয়া এই গোৱালপাৰাখন ৰাজত্ব কৰিছিলে, তেতিয়া এই ৰজাসকলৰ এই আধাৰতে এইবিলাক সৃষ্টি হোৱা, আৰু তেনেকৈ ধৰণৰ পূজা অৰ্চনাৰ মাজতে বোধহয় অসম যেতিয়া আক্ৰমণ হৈছিলে, অৰ্থাৎ মোগলসকলে আক্ৰমণ কৰিছিলে, হ'ব পাৰে তেনেকুৱা। হয় 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 হেৰি ছাৰ, মই এটা কথা কওঁ, আপোনাৰ মুখৰ কথা মই কাঢ়ি লোৱা নিচিনা হ'ল। তো মোগলসকলে নিশ্চিতভাৱে হোৱা বুলি মই ধৰি ল'ব পাৰোঁ, কিয়নো কি কয় বীৰ পৰশুৰাম ৰাভা নামৰ এজন বীৰ যোদ্ধা এটা সময়ত কি কয় মোগলসকলক কি কয় ভেটা দি পৰাস্ত কৰা বুলি এটা আমি কি কয় বুৰঞ্জীত পাইছোঁ। অৰ্থাৎ বুৰঞ্জীটো আমাৰ বুৰঞ্জী নহয়, মোগলসকলৰ বুৰঞ্জী, বাহাৰী ই খালিস্তান নামৰ বুৰঞ্জীত আমি পাইছোঁ। তো খুব সম্ভৱ আপুনি যিটো কথা ক'লে সেই কথাটোৱে হয়তো বা সত্য হ'ব পাৰে বুলি আমি মনে বিবেচিত হয়। তো আপুনি ইয়াৰ বিষয়ে আৰু অলপ কওক। আমাৰ তেনেকুৱা হ'ব পাৰে, যেতিয়া ইয়াতে মোগলসকলে ৰাজত্ব কৰিছিলে আমাৰ গোৱালপাৰাখন, তেতিয়া সেই সময়তে ৰজাসকলৰ এইটো এটা শিৱ মন্দিৰ। আৰু আপুনি চাব, ভাৰতৰ বা অসমৰ বিশেষকৈ প্ৰতিটো ঠাইত শিৱৰ আৰাধনাৰে সৃষ্টি কৰিছিলে ৰজাসকলে, আৰু সেই মৰ্মে হয়তো এইটোও সেই ৰজাসকলৰে এটা আৰাধনা স্থান। যেতিয়া মোৰ বিশ্বাস হয়, আজি চাওক ইণ্টাৰেষ্টিং কথা, আজি বুৰঞ্জী বন্ধ হৈ গৈছে, বুৰঞ্জীখন অসমৰ বুৰঞ্জী নাইকিয়া হৈ গৈছে। হয়, কি কয় শিক্ষা অনুষ্ঠানত বৰ্তমান বুৰঞ্জী ছাবজেক্টটো বৰ্তমান নাই বুলি ক'ব পাৰি। এটা আপুনি খুব ভাল কথা ক'লে। তো খুব দুখৰ কথা, আচলতে বুৰঞ্জীটো পাঠ্যক্ৰম হিচাপে যুগুতালে হয়তো আমাৰ উঠি অহা নতুন প্ৰজন্মসকলে কি কয় বুৰঞ্জীৰ সম্পৰ্কে বা অতীতত কি হৈছে কি নহৈছে গোটেইবিলাক গম পালেহেঁতেন। তো আপুনি খুব ভাল কথা মনত পেলাই দিছে। তো আপুনি আৰু আপোনাক কোৱাৰ কাৰণে অনুৰোধ কৰিলোঁ। এতিয়া ধৰক, আমাৰ প্ৰজন্মই বৰ্তমান নাজানে, বুৰঞ্জীৰ বিষয়ে নাজানে, কেনেকৈ ভাৰত আক্ৰমণ হৈছিলে বা অসমখন কোনে আক্ৰমণ কৰিছিলে সেই বিষয়ে আমাৰ উঠি অহা প্ৰজন্মই নাজানে। যাৰ ফলত আপোনাৰ এই সাংস্কৃতিকবোৰ, যিবিলাক ভাস্কৰ্যবোৰ আমাৰ সিঁচৰিত হৈ আছে, তাৰ বিষয়েও আজিকালি প্ৰজন্মৰ জ্ঞান নাই। গতিকে মই আপোনালোকৰ চেনেলৰ দ্বাৰাই মই এটা কথা ক'ব বিচাৰোঁ, বুৰঞ্জীখন আমাৰ শিক্ষা অনুষ্ঠানত ইমিডিয়েটলি দিব লাগে, যাৰ ফলত উঠি অহা প্ৰজন্মই বহুতো শিকিব পাৰিব। আজি আমি পাইছিলোঁ বুৰঞ্জীত ভাৰত আক্ৰমণ কৰিছিলে, অসমখন 17 বাৰ আক্ৰমণ কৰিছিলে। এই 17 বাৰ আক্ৰমণ কৰি আমাৰ এই অসমৰ পৰা কিমান বস্তু নাইকিয়া কৰিছে, এইটো আপোনালোকৰ খুব চেনেলৰ মাধ্যমেৰে মই ক'ব বিচাৰোঁ, খুব দুখজনক কথা। গতিকে মই বিচাৰোঁ যে আজিকালি প্ৰজন্মক বুৰঞ্জীৰ বিষয়ে যাতে জ্ঞানটো দিয়াৰ বাবে শিক্ষা অনুষ্ঠানত বুৰঞ্জীটো খুব প্ৰয়োজনীয় বুলি মই বোধ কৰোঁ। গতিকে আৰু এই অনুষ্ঠানৰ যোগেৰে মই আপোনালোকক ক'ব বিচাৰোঁ যে এই ভাস্কৰ্যসমূহ অসমৰ বিভিন্ন ঠাইত তেনেকৈ সিঁচৰিত হৈ আছে। তাৰ কাৰণে অসম চৰকাৰৰ দ্বাৰা মানে পুৰাতত্ব বিভাগক দায়িত্ব দি সেই পুৰাতত্ব বিভাগে এই ভাস্কৰ্যবিলাক যাতে সুন্দৰভাৱে ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰয়াস লৈছে। এইটো খুব ভাল কথা। আমাৰ
যদি পুৰাতত্ব বিভাগে যদি ইয়াৰ দায়িত্বটো নলয় হয় তেতিয়াহ'লে আমাৰ এই ভাস্কৰ্যবিলাক এনেকৈ লুপ্ত হৈ গ'লহেঁতেন। হয়, এই সুযোগতে আমি আমাৰ এই চেনেলৰ যোগেদি পুৰাতত্ব বিভাগক একবাৰ আমি চেলুট দিছোঁ। তো তেওঁলোকে আৰু মানে কি কয় খুব ধুনীয়াকৈ আমাৰ এই জেগা বুলি নহয় বহুকেইটা জেগাত তেওঁলোকে তেনেকুৱা ধৰণৰ সংৰক্ষণ কৰিলে আমি তেওঁলোকক আৰু বহুত বহুত ধন্যবাদ দিম। তো বৰ্তমানো আমাৰ এই চেনেলৰ যোগেদি কি কয় পুৰাতত্ব বিভাগক আমি বহুত ধন্যবাদ দিছোঁ। হয়, তো এতিয়া চাওক আমাৰ বাইদেউ যিজন পুৰাতত্ব বিভাগৰ আমাৰ ডিৰেক্টৰ বাইদেউ, তেওঁ অসমৰ বিভিন্ন ঠাইত খুব সুন্দৰভাৱে কাম কৰি আছে আৰু তেওঁৰ কামৰ যিবিলাক আগ্ৰতা সঁচাকৈ লেখত ল'বলগীয়া। আজি আমাৰ বাইদেৱে এইখন এখন বিশাল অৰণ্যৰ মাজত এনেকৈ সিঁচৰিত হৈ পৰি আছিল। যোৱা ডিচেম্বৰ তাৰিখে মই ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু গুৱাহাটীৰ এটা NGOৰ আণ্ডাৰত, সেইটো পুৰাতত্ব বিভাগে চলায় NGOটো, আৰু সেই NGOৰ আণ্ডাৰত মই এই দায়িত্বটো গ্ৰহণ কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই ইয়াক সুন্দৰভাৱে ৰাখিবৰ কাৰণে মই যত্ন কৰি আছোঁ আৰু মই যিমান পৰ্যন্ত মই থাকিম ইয়াত সুন্দৰভাৱে মই যত্ন কৰি ৰাখিম, সেইটোৱে আপোনালোকক মই ক'ব বিচাৰোঁ। অলপ চাফ চিকুণৰ দায়িত্বটো গ্ৰহণ কৰিছোঁ আৰু সেই মৰ্মে মই ইয়াতে লাগি আছোঁ। যোৱা মঙলবাৰে আমাৰ গুৱাহাটীৰ পৰা ডিৰেক্টৰ ছাৰ আহিছিলে, বাইদেউ অৰ্থাৎ বাইদেউ আহিছিলে, ছাৰ আহিছিলে, তেওঁলোকে এইবিলাক চাই তেওঁলোকে ইয়াৰ পৰা হেৰি কৰি গৈছে আৰু তেওঁলোকে দায়িত্ব লৈছে যে অৰ্থাৎ কি কয় ৰিচাৰ্চ কৰাৰ নিচিনাকৈ আহিছে, তেওঁলোকে ৰিচাৰ্চ কৰিছে আৰু তেওঁলোকে দায়িত্ব লৈছে যে এইটো আমি ইমিডিয়েটলি আমি এই বস্তুবিলাক ইয়াৰ পৰা আমি তাত মিউজিয়ামত আমি ভৰোৱাৰ ব্যৱস্থা কৰিম। সেইটো দায়িত্ব তেওঁলোকে মোক তেনেকৈ কৈ তেওঁলোকে ইয়াৰ পৰা হেৰি হৈছে, গুৱাহাটীলৈ গৈছে। আচ্ছা ছাৰ, আপুনি দয়া কৰি আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম মানৱেন্দ্ৰ শৰ্মা আৰু গোৱালপাৰাৰ সকলোৱে জানে মই এজন পুৰোহিত, আৰু মোৰ উজ্জ্বল বুলি মোক সকলোৱে জানে। মানৱেন্দ্ৰ শৰ্মা আৰু উজ্জ্বল বুলি আপোনাক সকলোৱে জানে? উজ্জ্বল বুলি মোক সকলোৱে জানে। ঠিক আছে, খুব ভাল লাগিল। সঁচাকৈ ক'ব লাগিব যে আমাৰ এই কি কয় হিন্দুসকলৰ এটা আচলতে আমাৰ কি কয় এটা পুৰণা হেৰি মানে এইটো আমি চনটো ঠিক তেনেকৈ আমি ক'ব নোৱাৰিম যদিও ইয়াত কি ইয়াৰ আগতে আপুনি এটা কথা কৈছিলে যে কি কয় কেইবাবাৰো আমাৰ ভাৰতখন মোগলসকলে আক্ৰমণ কৰাৰ ফলতে হয়তো এইটো ধ্বংসপ্ৰাপ্ত হ'ব পাৰে। তো আপুনি অলপ চমুকৈ এই বিষয়ে অলপ ক'ব নেকি? মোৰ তেনেকুৱা ধৰণৰ নাই। মই যিখিনি ধৰক আপোনাৰ কিতাপত বুৰঞ্জী পোৱা মতে, আৰু আপোনালোকে আচৰিত কথা এটা আপোনালোকে নিশ্চয় জানে, বৰ্তমান বুৰঞ্জী আঁতৰাই দিলে। বুৰঞ্জীখন আঁতৰাই দিয়াৰো বহুত কাৰণ আছে। তাৰ ভিতৰত এনেকুৱা কিছুমান বস্তু সোমাই আছে যিটো আমাৰ ভাৰত বা অসমখন 17 বাৰ আক্ৰমণ কৰিছিলে, যাৰ ফলত সেই জ্ঞান আজিকালি ল'ৰা ছোৱালীবিলাকে নাপাৱাৰ ফলত সকলোৱে ইয়াতে মানে আৱৰি ধৰিছে। একচুৱেলি আমি চাব গ'লে এই অসমখন আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু ইয়াত মঠ মন্দিৰেৰে আৱৰি ৰখা। যিসকল ব্যক্তিয়ে আজিকালি খুব কম জানে যে আমাৰ ভাৰত কেইবাৰ আক্ৰমণ কৰিছিলে, আজিকালিৰ প্ৰজন্মই এইবিলাক কথা নাজানে। আৰু আমি পোৱা মতে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিলে। হয়তো তাৰে এটা ইয়াৰ আধাৰ হ'ব লাগে মোৰ বিশ্বাস মতে, মই সঠিক ক'ব নোৱাৰোঁ যদিও এইটো মানে তাৰে এটা আধাৰ হ'ব পাৰে। কোনোবা তেনেকুৱা মানে দুষ্কৃতি মানুহে এইটো ভাঙি হয়তো ইয়াত কিবা এটা বেলেগ স্থাপন কৰাৰ কাৰণে তেওঁলোকে ভাবিছিলে, বা আমাৰ অসমীয়াৰ যিটো সংস্কৃতি সেই বস্তুটোক মানে তেওঁলোকে ধ্বংস কৰি লুপ্ত কৰি তেওঁলোকে ইয়াতে হয়তো কিবা বেলেগ সজোৱাৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু নোৱাৰিলে, যাৰ ফলত এইটো এনেকুৱা আধা ভঙাকৈ এনেকৈ সিঁচৰিতভাৱে পৰি থাকিল। ঠিক আছে ছাৰ, বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। তো আপোনাৰ পৰা আৰু এটা কথা আমি জানিব বিচাৰিছোঁ যে ইয়াৰ ওচৰতে এটা আমি দেখিবলৈ পাইছোঁ যে এটা কি কয় এই মন্দিৰৰ ঠিক পূব ছাইডত কি কয় গুহা আমি মানে নিশ্চয়কৈ আমি বৰ্তমান চাই আহিছোঁ। তো হয়তো সেই সময়ত যোগীসকলে সংসাৰৰ মায়া মোহ ত্যাগ কৰি পেলাই তেওঁলোকে এক
শিৱক বা এক ভগৱানক পোৱাৰ কাৰণে হয়তো তেওঁলোকে তাত আৰাধনা কৰিবৰ কাৰণে হয়তো তেনেকুৱা হেৰি কৰিছিল। তো এই বিষয়ে আপুনি কিবা ক'ব নেকি? এই বিষয়ে আপোনাৰ মোৰ ক'ব লগা সঠিক জ্ঞান নাই যদিও মই আপোনাৰ এনে কৈছোঁ বাৰু। তাত গুহাৰ লগতে অকণমান আগুৱাই গ'লে আপুনি এটা গণেশৰ মূৰ্তি পাব। হয়, সেই গণেশৰ মূৰ্তিটো আপোনাৰ আজি কেইবাবছৰ ধৰি আমবাৰী ৰাভাসকলে তেওঁলোকে তাত পূজা অৰ্চনা কৰি আহিছিলে, কিন্তু দুষ্কৃতিৰ কবলত বা তেনেকুৱা ধৰণৰ হেৰিত পৰি সেইটো আকৌ পূজা পাঠ বন্ধ হৈ গ'ল। তো মই আপোনালোকৰ থ্ৰুদি মই ক'ব বিচাৰোঁ যে সেই বস্তুটোক আমাৰ অসমীয়া ৰাইজে, হিন্দুত্ব ৰাইজে যিসকলে পূজা অৰ্চনা কৰে তেওঁলোকে সেই বস্তুটো উদ্ধাৰ কৰি সেই গণেশ মূৰ্তিটোত এটা মন্দিৰ স্থাপন কৰি যাতে আমাৰ ৰাইজে সঠিকভাৱে পূজা অৰ্চনা কৰিব পাৰে, মই সেইটোহে আপোনালোকৰ এই চেনেলত বা আপোনালোকৰ এই হেৰিত মই ক'ব বিচাৰোঁ। তো ঠিক আছে ছাৰ, বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। তো আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনালোকে নাপাহৰিব। তো আমি বহুত কষ্টকৈ আমাৰ ইয়ালৈ আহিছোঁ। ছাৰ, আপুনি দয়া কৰি আপোনাৰ আকৌ শেষত আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম মানৱেন্দ্ৰ দেৱ শৰ্মা, সম্পূৰ্ণ নাম। হয়, মই এজন পুৰোহিত মানুহ। হয়, আৰু মোক উজ্জ্বল বুলি সকলোৱে জানে। মই পুৰোহিতৰ কাম কৰি ফুৰোঁ, লগতে আপোনাৰ মন্দিৰৰ কাৰণে মই জীৱন দিয়াৰ কাৰণে মই আছোঁ আৰু। হয়, হয়, আচ্ছা, ঠিক আছে ছাৰ। তেতিয়াহ'লে আপুনি আমাক এই যে আপোনাৰ বহুমূলীয়া সময় প্ৰদান কৰাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু লগতে আপোনাৰ শেষত আপোনাক আমি কওঁ যে আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘায়ু কামনা কৰি আজিলৈ আপোনাক মানে কি বিদায় মাগিলোঁ। ঠিক আছে, ময়ো আপোনালোকক ইউটিউব চেনেলক ধন্যবাদ জনাইছোঁ আৰু শেষত মই নমস্কাৰ গ্ৰহণ কৰিছোঁ। নমস্কাৰ।